মইতো জীৱনত আজিলৈকে মাৰি পোৱা নাই, মোকহে মাৰি পাইছে তেনেকুৱা। মই কেতিয়াও মাৰি পোৱা নাই, মই পৰুৱাটো মাৰিব নোৱাৰো সচেতনভাৱে। মই মাৰ খাই পাইছো, মই মাৰি পোৱা নাই কিন্তু আজিলৈকে। দুজন মানুহ ওচৰা ওচৰিকে থাকিব পাৰে, যিমানে ইম'চনেল ৰিলেশ্যন নহওক, দুজন মানুহ ওচৰা ওচৰিকে থাকিব পাৰে, একেখন বিচনাত থাকিব পাৰে, একেলগে থাকিব পাৰে, একেতো হৈ যাব নোৱাৰে কেতিয়া। হোমেন বৰগোহাঁই ছাৰে তেতিয়া মানে গ'লে মোক খুব কামোৰে আৰু কি হৈছে, তুমি কবিতা লিখিবা, তোমাক লৈ আকৌ যুৱতীয়ে কবিতা লিখে, এনেকুৱা মোৰ মনত আছে এই বাক্যটো। ছাৰে মানে খুব জেক মাৰে আৰু। বৰগোহাঁই ছাৰক ক'লো যে আমাৰ কবিতাবিলাক ইমান চবেই লিখিছে যে পেনপেনীয়া হৈছে, এইবিলাক পেনপেনীয়া প্ৰেমৰ কবিতা, আপুনি আমাক অলপ বেছি লাই দিছে নেকি। তেতিয়া মোক সুধিলে যে তোমাৰ বয়স কিমান হৈছে। মই ক'লো যে তেতিয়া মোৰ বয়স কিমান, 20 বছৰ। যে 20 বছৰ বয়সতে তুমি জীৱনৰ শ্ৰেষ্ঠ কবিতাটো লিখিম বুলি ভাবিছা নেকি? এতিয়াতো তোমাৰ কবিতা প্ৰেমৰ পেনপেনীয়া এনেকুৱাই হ'ব। কি কোৱা? আহিলো আজি আপোনালোকক বিচাৰি। মই কিবা কিবি কৰি আছো, আমি দেওবাৰো মই নিশ্চয় চাইছে। মই এতিয়ালৈকে চোৱা নাই দেই, চামহে এতিয়া আজি। চাব অকমান। তাকে আহিলো মানে কি, আপোনালোকতো আমাৰ কাৰণে একদম আদৰ্শ পৰিয়াল, যে তাহানিৰ পৰা ইমান ধুনীয়াকে সংসাৰখন আগবঢ়াই নি আছে। তথাপিও মানে অলপ জানিবলৈ মন যায়, মানে আপোনালোকৰ কিবা লাগে নে নালাগে সংসাৰবিলাকত চবৰে, মানে যিটো আমাৰ এইবিলাক খুট খাট লাগি থাকে, সেইকাৰণে মই আপোনালোকৰ লাগে নাই মানে মোৰ বিৰাট জানিবলৈ মন, সেইকাৰণে মই আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। নালাগে দে, নালাগে। কওকচোন সঁচাকে দাদা লাগে নে? অকণমান লাগে, অকণ লাগে। এটা উদাহৰণ যেনে লাগাৰ এটা বয়স থাকে, তাৰমানে এটা সময়ততো লাগে, বহুত দিন মানুহলৈ নাথাকা এনেকুৱা। এতিয়া লাগিনো কি হ'ব, এনেকুৱা হয় বয়সটো হোৱাৰ লগে লগে। এতিয়া লাগিনো কি হ'ব আৰু, হয় নে নহয়? বয়স গ'লে এতিয়া মধ্য বয়স আপোনালোকৰ মাজত আছে থাকিব। দাদাই লাগিনো কি হ'ব বুলি কৈছে, তাৰ অৰ্থটো কি সোধাচোন তুমি। লাগিনো কি হ'ব বুলি কৈছে, লাগি মানে এতিয়া বয়স হ'ল আৰু এটা সময়ত এটা লাগাৰ এটা হেৰি থাকে, মান অভিমানৰ তীব্ৰতাটো থাকে। এতিয়া এনেকুৱা হৈছে বয়স দেখোন লাহে লাহে আগবাঢ়ি গৈয়ে আছে। এতিয়া লাহে লাহে সম্পৰ্কটো মানে কেনেকুৱা হৈ যায়, কিনো আৰু লাগি থাকিম আৰু হ'ব দে আৰু এনেকুৱা টাইপ হয় আৰু। বস্তুটো বুজা নাই। বৌয়ে কি ক'ব এই ক্ষেত্ৰত? যি কৈছে মানি লওঁ আৰু, সঁচাই মিছাই মানি লওঁ। বাকী দাদাটো অত্যন্ত ব্যস্ত সকলো ফালৰ পৰা। আপোনাৰ সেইবিলাক লৈ দাদাৰ যে সময় নাই, নাথাকে যে ধৰক আজি বহুত দিনৰ মূৰত এইখন সময় ঘৰত আছে, আপোনাৰ সেইবিলাক লৈ পেলাই কেতিয়াবা যে মানুহটো অকণ ঘৰত থকা হ'লে ভাল আছিল, এনেকুৱা ভাৱ আহে নে নাহে? আহে, কিন্তু এটা কথা হয়, তাৰ মাজতে সময় পালে আমি ফুৰিব যাওঁ, মানে সময় অলপ দিয়ে, সেইখিনি দিয়ে একদম। মানে আমাৰ ষ্টেজটো এতিয়া সঁচাকে এনেকুৱা হৈছে যে কাজিয়া লগাৰ সঁচাকে বয়স নাই নেকি। আগতে বহুত লাগিছিল, এই বুজাবুজিখিনি আপোনালোকৰ পৰা আহি গৈছে। সেইটোৱে মই আপোনালোকৰ ওচৰতে সেইকাৰণে আহিছোঁ যে সেই আমিও ধৰক আপোনালোকৰ পিছে পিছে গৈ আছোঁ, আমাৰ এতিয়াও তথাপিও আছে কিছুমান অভিমান লাগি থাকে দুয়োটাৰে। এই এনেকৈ আপোনালোকৰ কথা পাতি আমিও অকণমান উৎসাহ পাওঁ যে লাহে লাহে চাগে আমাৰো কিছুমান চেঞ্জ আহিব। বাকী নেওকে কিবা ক'বা দাদাক, বৌক? এতিয়া নালাগে বুলি কৈছে, আগতে কি লাগিল তাকে কওকচোন অকণমান। চব কথাতে লাগে, সূৰ্য কোনফালে উদয় হয় সেইটোও ভাল নালাগে, এনেকুৱাও হয় কেতিয়াবা। সত্যৰ সদায় জয় সেইটোও ভাল নালাগে হয় যেতিয়া লাগে, বুজা নাই? যেতিয়া লাগাৰ অজুহাত লাগে তেতিয়াহ'লেতো আৰু চব কথাতে লাগিব, বুজা নাই? আৰু যেতিয়া নালাগা হয় দেখিলে যে চব কথাতে হয় আৰু ঠিকে আছে, এনেকুৱা হয় বস্তুটো, এনেকুৱা হয় আৰু। বৌয়ে কওকচোন, মনত পেলাচোন কাহিনী এটা কওক, কিবা এটা। কাহিনী চাহিনী নাই, ঠিক আছে। এতিয়াৰ তেতিয়াহ'লে কাজিয়া লগাৰ কাহিনী কম, কাজিয়া লগাৰ কাহিনী কি কয়? এতিয়াবিলাক ধৰক নতুনকৈ যিবিলাকৰ সংসাৰ হৈছে বা কিছুমানতো হৈ গ'ল 10 বছৰ 12 বছৰ এনেকুৱাও হৈছে, সেনেকুৱাবিলাকক আপোনালোকে কেনেকুৱা ধৰণৰ এডভাইচ দিব এখন সংসাৰ মানে নিয়াৰিকৈ চলিবৰ বাবে? দুজনৰ মাজত বুজাবুজি থাকিলেই হৈ যাব, বাকীখিনি আৰু স্বাভাৱিক গতিত গৈ থাকিব আৰু। মই ভাবোঁ সময় লাগিব, বুজাবুজিটো হয় আৰু বুজাবুজিৰো স্তৰ থাকে। একচুৱেলি দুজন মানুহ কেতিয়াও একেলগে হ'ব নোৱাৰে, ওচৰা ওচৰিকে থাকিব পাৰে। দুজন মানুহ ওচৰা ওচৰিকে থাকিব পাৰে, যিমানে ইম'চনেল ৰিলেশ্যন নহওক, দুজন মানুহ
ওচৰা ওচৰিকে থাকিব পাৰে, একেখন বিচনাত থাকিব পাৰে, একেলগে থাকিব পাৰে, একেতো হৈ যাব নোৱাৰে কেতিয়াও। সেইটো হয়। আৰু কিছুমান কি হয় চিটুৱেশ্যনটো অলপ দূৰে দূৰে থাকিলে একাত্মতাটো বেছি থাকে। যেতিয়া একেলগে থকা আৰম্ভ হৈ যায় তাৰ পৰা কিছুমান কথা হয় যে মানুহজনৰ কাৰণেতো যেতিয়া চব কথি মানে 24 ঘণ্টাই একেলগে থকা যায়, ভাল বেয়া খোৱা বোৱা চব একেলগে যেতিয়া আমি একেলগে থাকিম সকলোৰে সেইটো হয়। তেতিয়া কি হয় এই খুটখাট যে লাগে মানে কি সৰু সৰু কথাত অমিল হয়। কিন্তু এনেকুৱা নহয়, অমিল হোৱাৰ অৰ্থ এইটো নহয় যে কিবা বিৰাট মাৰপিট হ'ব কিবা। মইতো জীৱনত আজিলৈকে মাৰি পোৱা নাই, মোকহে মাৰি পাইছে তেনেকুৱা। মই কেতিয়াও মাৰি পোৱা নাই, মই পৰুৱাটোও মাৰিব নোৱাৰো সচেতন। মই মাৰ খাই পাইছো, মই মাৰি পোৱা নাই কিন্তু আজিলৈকে। এই যে ছাবজেক্টটো ক'লে যে দুজন মানুহ একেলগে থাকিব পাৰে একেলগে হ'ব নোৱাৰে বুলি, এই ছাবজেক্টটোলৈ কবিতা লিখিছে নে দুইজনে কবি যিহেতু? আছে চাগে তেনেকুৱা থাকিব, তেনেকুৱা কবিতাও থাকিব। বাকী আপোনালোকে ইজন সিজনৰ কবিতা ভাল পায়নে? সেইটোতো হয়, আমাৰ কবিতাৰ জৰিয়তে চিনাকি। কবিতাৰ জৰিয়তে চিনাকি, বৰং কবিতা প্ৰকাশ হ'লে মানে মোৰ কবিতা প্ৰকাশ হ'লে সি বেছি মানে উৎফুল্লিত হয়, তাৰ কবিতা ওলালেও তেনেদৰে প্ৰতিক্ৰিয়া হয়। সেই কাহিনীটো অকণ কওকচোন। সেই কাহিনীটো মানে এনেকুৱা কাহিনী, এইটো কাহিনী মানে বহুত বছৰ আগৰ কাহিনী। আমি যেতিয়া কটন কলেজত পঢ়ি আছিলোঁ তেতিয়া আমাৰ অসম কাকতখন খুব জনপ্ৰিয় আছিলে। হোমেন বৰগোহাঁই ছাৰ সম্পাদক আছিলে। আৰু তেতিয়া সেই যুগটো এনেকুৱা এটা যুগ আছিলে, ধৰক ছ'চিয়েল মিডিয়াটো নাই, ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছএপ এইবিলাক একো নাই, আনকি টেলিফোনটো নাই, মোবাইল ফোনটোও নাই। লেণ্ডলাইন ফোনবিলাক আছিলে, লেণ্ডলাইন ফোনো চবৰে ঘৰতো নাথাকে, তেনেকুৱা আছিলে যোগাযোগ ব্যৱস্থাটো। আৰু সেই সময়ত আমাৰ প্ৰধান মাধ্যমে আছিলে চিঠি, চিঠিৰে আমি মত বিনিময় কৰোঁ, তেনেকুৱা আছিলে। সেই সময়ত হোমেন বৰগোহাঁই ছাৰে কবিতা মানে খুব কবিতাক লৈ এটা মানে হেৰি কৰিছিলে, এটা এটা পৃষ্ঠা দিয়ে আমাৰ অসমৰ কাকতত, আমাৰ অসম কাকতত। আমাৰ কটনিয়ানৰ সবাগৰৰ কবি আছিলে সেই সময়ত, জনপ্ৰিয় কবি আমাৰ সময়ত। মানে কবিতা লিখা এটা বিৰাট জোৱাৰ সেই সময়ত আহিছিলে। এইটো ধৰ 98, 99, 2000 এনেকুৱা সময়খিনিত খুব কবিতাক লৈ সাংঘাতিক ধৰণৰ এটা জোৱাৰ আছিলে। এতিয়া যেনেকৈ কোৱা আমাৰ ভাইৰেল হয়, সেই সময়ত ভাইৰেল হ'বলৈ মোবাইল বা এই ছ'চিয়েল মিডিয়া নাছিলে, কিন্তু একোটা কবিতা পেপাৰ কাটিং কৰি তাক ফটোষ্টেট কৰিও মানুহে আঠা লগাই থৈ দিছিলে। এনেকুৱা বহুত আমি পিছত মানুহ লগ পাওঁ, ল'ৰা ছোৱালী লগ পাওঁ। আৰু সেই সময়ত মানে এনেকুৱা প্ৰেমৰ কবিতাৰ এটা জোৱাৰ। হোমেন বৰগোহাঁই ছাৰে আমাক খুব লাই দিছিলে তেতিয়া কটনৰ কবিখিনিক। আমি মাজে মাজে যাওঁ ছাৰৰ তাত, গ'লে কবিতা লৈ যাওঁ। অনুৰাধা শৰ্মা পূজাৰী বাইদেউহঁত আছিলে আমাৰ অসমত তেতিয়া। গতিকে এটা ভাল পৰিৱেশ। আৰু আমাৰ কটনত এতিয়া প্ৰাণজিৎ বৰা, আমাৰ প্ৰণৱ কুমাৰ বৰ্মন, নৱজ্যোতি পাঠক, লাচিত বৰ্মন, শিৱপ্ৰসাদ বৰা, এনেকৈ মানে এটা কবিৰ এটা ভাল গ্ৰুপ আছিলে। প্ৰণৱ কুমাৰ বৰ্মন তেতিয়া সেই লিখিছিলে, এই কি কয় এইটো যি হ'ব মোৰ প্ৰেয়সী, সেইটোলৈ বহুদিন ধৰি চলিলে আমাৰ অসমত, তাৰ উত্তৰ দিলে বহুতে এনেকুৱা মনত আছে। মই এটা ছিৰিজ লিখিছিলোঁ আমাৰ অসমত, নম্ৰতা বুলি প্ৰেমৰ কবিতাৰ এটা ছিৰিজ লিখিছিলোঁ। তেতিয়া মই দেখিলোঁ যে বৰ্ণালী বৰগোহাঁই বুলি কোনোবা, তেতিয়াতো জানাৰ প্ৰশ্ন নাই, ফোন নম্বৰ চন নম্বৰৰ কথা নাই, যে সেই নম্ৰতাৰ কবিতা লৈ এটা কবিতা লিখে শিৰোনামা। মই নাজানো ক'ত কেনেকুৱা, জনাৰ প্ৰশ্নও নাহে। এবাৰ কি হ'ল, ঘটনাক্ৰমে আমাৰ শান্তনু বৰঠাকুৰদা তেওঁলোকে নাজিৰাত এটা কবিতাৰ অনুষ্ঠানৰ কাৰণে মোক মাতিলে, পঠিয়াই দিলে। মই প্ৰথম নাইট চুপাৰত উঠিছোঁ তেতিয়া। মই আৰু এজন বন্ধু গৈছিলে, জিয়াউল ইছলাম বুলি, আমি দুজনে গুচি গ'লোঁ। গৈ নাজিৰাত তাতে SDO অফিচৰ তাতে বাকৰিত এখন কবি সন্মিলন হৈছিলে। তাতেহে মই লগ পালোঁ যে বৰ্ণালী বৰগোহাঁই আহিছে। এইজনে বৰ্ণালী বৰগোহাঁই, শপত আবত ছোৱালীজনী। মই দেখিলোঁ এইটো বৰ্ণালী বৰগোহাঁই, এই তেনেকৈ চিনাকি। কিন্তু তাৰপিছত আৰু চিঠি পত্ৰ, তাৰপিছত এনেকৈ আৰু সম্পৰ্কটো হ'ল, আৰু তাৰপিছততো গুৱাহাটী গুচি আহিলে এইটো। গতিকে গোটেই আমাৰ সংযোগটোৱে কবিতা। আৰু হোমেন বৰগোহাঁই ছাৰে তেতিয়া মানে গ'লে মোক খুব কামোৰে, আৰু কি হৈছে তুমি কবিতা লিখিবা, তোমাক লৈ আকৌ যুৱতীয়ে কবিতা লিখে, এনেকুৱা মোৰ মনত আছে এই বাক্যটো। ছাৰে মানে খুব জেক মাৰে। আৰু গতিকে বৰগোহাঁই ছাৰ সেইকাৰণে খুব মনত পৰে হোমেন বৰগোহাঁই ছাৰক। মোৰ এখন কবিতা কিতাপো তেখেতৰ নাম উৎসৰ্গা কৰিছোঁ। আৰু তেখেতে আমাক সঁচাকৈ বহুত লাই দিছিলে, বৰগোহাঁই ছাৰে খুব উৎসাহ দিছিলে। তেতিয়া এনেকুৱা হৈছিলে, আমি কটনৰ কবিখিনিক ছাৰে অলপমান বেছিকৈ মৰম কৰে, এনেকুৱা ধৰণৰ। বাহিৰৰ কবিবিলাকে অকণমান অলপ জেলাছ ফিল কৰে, আনকি চিঠি পত্ৰ আহে যে আপুনি কটনৰ কবিখিনিকহে কবি বুলি ভাবে নেকি, এনেকুৱা।
তাৰপিছত মই এদিন ক'লোঁ ছাৰক যে ছাৰ বৰগোহাঁই ছাৰক ক'লোঁ যে আমাৰ কবিতাবিলাক ইমান চবেই লিখিছে যে পেনপেনীয়া হৈছে এইবিলাক পেনপেনীয়া প্ৰেমৰ কবিতা, আপুনি আমাক অলপ বেছি লাই দিছে নেকি? তেতিয়া মোক সুধিলে যে তোমাৰ বয়স কিমান হৈছে? মই ক'লোঁ যে তেতিয়া মোৰ বয়স কিমান, 20 বছৰ। যে 20 বছৰ বয়সতে তুমি জীৱনৰ শ্ৰেষ্ঠ কবিতাটো লিখিম বুলি ভাবিছা নেকি? এতিয়াতো তোমাৰ কবিতা প্ৰেমৰ পেনপেনীয়া এনেকুৱাই হ'ব। তাৰ মাজত কেতিয়াবা অকস্মাত ভাল কবিতা এটা হৈ যাব বা কিবা মানুহে ভাল পোৱা বেলেগ ধৰণৰ কবিতা হ'ব। গতিকে এই ধৰণে উৎসাহ দিয়া হোমেন বৰগোহাঁই ছাৰৰ দৰে কিন্তু খুব কম আছে সাহিত্যিক আমি দেখিছোঁ। গতিকে যিয়ে নহওক গোটেই সংযোগটো আছিল বৰগোহাঁই ছাৰ, আমাৰ অসম কাষত আৰু কবিতা। ঠিক আছে। বাকী বৌ আপুনি কিবা ক'ব? মানে বৰগোহাঁই ছাৰৰ মানে আপোনাৰ ওপৰত তেনেকুৱা কিবা প্ৰভাৱ আছে? তেখেতৰ কিতাপৰ মতো চব পঢ়িছিলোৱে, আৰু কোন চনত মই সঠিককৈ পাহৰিছোঁ, 2001 নাজিৰাৰ গেলেগীৰ অঞ্চললৈ গৈছিল। তাতে মই তেখেতক লগ কৰিছোঁ। লগ কৰি তেখেতক মই কিতাপ এখন দিছোঁ, এটা কলম। সেই তেতিয়া প্ৰথম লগ পাইছোঁ। তাৰ পাছত গুৱাহাটী অহাৰ পাছত আমাৰ অসমৰ অফিচলৈ মই তেখেতক লগ পাইছোঁ। তাৰ পাছত যে মই অলপ কমকৈ লগ পালোঁ, কিন্তু কমলক বোলে সুধি থাকে বৰগোহাঁইক ভালকৈ ৰাখিছানে? মোৰ বিয়াৰ পিছত মই দুবাৰমান বৰগোহাঁই ছাৰক যেতিয়া লগ পালোঁ, মোক কয় আমাৰ আহোম ছোৱালীজনী ভালকৈ ৰাখিছানে নাই, এনেকৈ কয়। এনেকৈ সুধে আমাৰ বৰগোহাঁই ছোৱালীজনী ভালকৈ ৰাখিছানে নাই। মানে এটা কবিতা লিখিছিলোঁ আবি ঐ বুলি, সেই কবিতাটোৰ বিষয়ে তেওঁ মোক দিছে এতিয়া সেই সময়ত, কিয় লিখিলা, কি ইয়াৰ অৰ্থ কি জানো এনেকুৱা আৰু। তাৰমানে ছাৰৰ আপোনালোক দুইজনৰে জীৱনত পুৰা প্ৰভাৱ আছে, আৰু কবিতাই আপোনালোক দুইজন ইমান আমাৰ মৰমৰ শ্ৰদ্ধাৰ দুইজন কবিকে একেলগ কৰিছে। আৰু আজি সঁচাকৈ আমিও ধৰক বিশেষকৈ কমলদা, মানে মই কওঁ মানে তেতিয়া আমি নাজানো, কমলদাক মই একেবাৰে চিনি নাপাওঁ, কিন্তু মই ইমান কবিতা পঢ়ি ভালো নাপাওঁ, একদম সঁচা কথা। কিন্তু কিছুমান যে ভাল লাগি যায় তাৰমানে, তেতিয়াৰ পৰা কমল কুমাৰ মেধি নামটো জানো, ভাল লিখে দেখোন মানে লিখাটো। আৰু এওঁ বাৰু তেওঁক ভালেই পঢ়ে, আবৃত্তিও কৰিছিল এটা সময়ত, তেতিয়াবা ধৰক জানো আৰু কমল কুমাৰ মেধি। তাৰপিছত দাদাৰ থ্ৰুৱেদি আপোনাকো পালোঁ। সেই দুজন মানুহৰ ঘৰত আজি আহি ইমান ঘৰুৱাভাৱে এনেকৈ আপোনালোকে সময়কণ দিলে, কি বুলি ধন্যবাদ জনাম। আৰু মই হয়তো সৰু হ'ব ধন্যবাদটো, বহুত বহুত ধন্যবাদ। তাৰমানে কবিৰ লগত কাজিয়াৰ কথা পাতিলো, গৈ কবিতাই আমিহে কাজিয়া কৰিলে। আমিও এতিয়া তেওঁলোকৰ পৰা সেইটোৱেতো আজি অহাৰ উদ্দেশ্যটো সেইটো আছিল যে তেওঁলোকে কেনেকে আগবঢ়াই নিছে সংসাৰখন। আৰু ক'লেই নহয় যে এৰা কৰা, আল্টিমেটলি এৰা ধৰা কৰি তেওঁলোক চলি আছে, আমিও শিকিম তাৰ পৰা, আৰু আন কিছুমান পেয়াৰাও শিকক, সেইটোৱে কথা। নাই আমিও জনা নাছিলোঁ যে তোমালোকে আহি এটা ভিডিঅ' কৰিবা, এইটো মই বুজা নাছিলোঁ। মই তোমালোক আহিবা বুলি কোৱাৰ লগে লগে গাহৰি লৈ আহিলোঁ, যাতে ৰাতি ভালকে আমি একেলগে খুৱাই বুৱাই পঠাম। কিন্তু হ'ল আহি যে এনেকুৱা কিবা ভিডিঅ' কৰিবা ভবা নাছিল। যে নহওক ভালেই লাগিল, অলপ এনজয় কৰিলোঁ আমি। ঠিকে আছে, শুভেচ্ছা থাকিল, ধন্যবাদ। অহাৰ কাৰণে বহুত ভাল পালোঁ দেই, থেংক ইউ।